হেল্ল' এভৰিৱান, মই জ্যোতিস্মিতাই আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই মাছৰ মুড়িঘণ্টৰ ৰেচিপি এটা লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে চাওঁচোন আহক ভিডিঅ'টো। আদা নহৰু অলপ বটি ল'লোঁ, পিঁয়াজ দুটা কাটি ল'লোঁ, জলকীয়া এটা লৈছোঁ, আলু দুটা বইল কৰি লৈছোঁ, বাহু মাছৰ মূৰ এটা লৈছোঁ। এখন কেৰাহী গৰম কৰিছোঁ, ইয়াত মই তেল 2 চামুচ দিম। এতিয়া তেলখিনি গৰম হৈ আহিছে। এতিয়া বটি লোৱা আদা নহৰু অলপ দিম আৰু পিঁয়াজ অলপমান দিম। মাছৰ মুড়িঘণ্টটো মই একেবাৰে সহজ পদ্ধতিৰে বনাম। এনেকৈ বনালে খাবলৈও বহুত টেষ্টি হয়। মাছৰ মুড়িঘণ্টা বনাবৰ কাৰণে বাহু মাছৰ মূৰ এটা মই ফ্ৰাই কৰি থৈছিলোঁ। এতিয়া মই ইয়াতে দিম মাছখিনি। মাছৰ মূৰকেইটা হেতাৰে ভালকৈ ভাঙি দিছোঁ। এতিয়া মই বইল কৰি থোৱা আলু দুটা ইয়াতে দি দিম। আলুখিনিও মই হেতাৰে ভালকৈ ভাঙি দিম। নিমখ 1 চামুচ দিছোঁ আৰু লগতে হালধি 1 চামুচো দিছোঁ। এতিয়া হেতাৰে ভালকৈ লৰাই দিম। আলু আৰু মাছখিনি ভালকৈ ফ্ৰাই কৰি ল'লোঁ। গৰম পানী অলপ লাহে লাহে ঢালি যাম। একেবাৰতে পানীখিনি দি নিদিওঁ, অলপ অলপকৈ দিম। এতিয়া অলপ সিজিবলৈ দিম। পাঁচ মিনিটমান মাছখিনি উতলাৰ পিছত মই এতিয়া আকৌ অলপ গৰম পানী ঢালি দিম আৰু অলপ উতলিবলৈ দিম। মাছখিনি ভালকৈ উতলি হৈ গ'ল। মই এতিয়া ধনিয়া পাত দি নমাই থ'ম। মাছৰ মুড়িঘণ্টৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আহোঁ দিয়ক, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই উপস্থিত হ'ম।